মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই গণেশ চন্দ্ৰ গগৈ জন্মভূমি কবিতাটো পঢ়ি দিছিলোঁ। এতিয়া মই তোমালোকক প্ৰশ্নৰ উত্তৰখিনি দিবলৈ লৈছোঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল বটনটো দবাই দিবা। তেনেকৈ তোমালোকে কমেণ্ট দিবা যে আৰু কিটো তোমালোকৰ কিবা অসুবিধা পাইছা নেকি বা আৰু কিবা জানিবলৈ মন আছে যদি তোমালোকে মোক কমেণ্ট কৰিবা। এতিয়া আহিছোঁ প্ৰশ্নলৈ। অনুশীলনী ইয়াত আছে। 1 নম্বৰ আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক তীৰ্থস্থান বুলি কবিয়ে কাক কৈছে? উত্তৰ হৈছে তীৰ্থস্থান বুলি কবিয়ে অসমখনক কৈছে। খ কবিৰ জন্মভূমি কোনখন? কবিৰ জন্মভূমি হ'ল অসম। গ কবিৰ ধ্যান ধাৰণা আৰু কল্পনাই কি বিচাৰি নাপায়? এইটো দীঘল কাৰণে মই আধা লিখিছোঁ, এইডোখৰ মই মিলাই দিম। ইয়াত উত্তৰ হৈছে ৰূপে আৰু গুণে ভৰি থকা অসমখন যে কাৰো লগত তুলনা কৰিব নোৱাৰি, সেই কথা কবিৰ ধ্যান ধাৰণা আৰু কল্পনাই বিচাৰি নাপায় বুলি কৈছে। এই লাইনটো তোমালোকে ইয়াত লগাই দিব লাগিব। ঘ কবিৰ চিত্ৰ সাধনাৰ লক্ষ্যস্থান কি? উত্তৰ কবিৰ চিত্ৰ সাধনাৰ লক্ষ্যস্থান হ'ল, চিত্ৰ সাধনা মানে কবিয়ে কবিয়ে যিখিনি চিত্ৰ আঁকিবৰ কাৰণে যি সাধনা হৈছে তেওঁ এটা লক্ষ্যস্থান বনাই লৈছে। কবিৰ চিত্ৰ সাধনাৰ লক্ষ্যস্থান হৈছে জন্মভূমি অসম। জন্মভূমি অসম লিখিব লাগিব। উঙ জন্মভূমি তেওঁৰ মানত কিহৰ তুল্য? উত্তৰ জন্মভূমি কবিৰ মানত জন্মভূমি হৈছে স্বৰ্গৰ তুল্য। কবিৰ মানত লাগিব ইয়াত, কবিৰ মানত জন্মভূমি কবিৰ মানত স্বৰ্গৰ তুল্য। দুই নম্বৰ দিছে জন্মভূমিৰ প্ৰতি তোমাৰ ধ্যান ধাৰণাৰ সম্পৰ্কে লিখা। এইটো মই কিতাপখনত লিখা নাই কিয়নো জেগা নহ'ব, মই কপিত লিখি তোমালোকক দেখাইছোঁ। উত্তৰ হৈছে মই 2 নং প্ৰশ্ন উত্তৰ। এইটো কিয় লিখিছোঁ, তোমালোকে যেতিয়া পৰীক্ষাৰ যেতিয়া তোমালোকৰ প্ৰশ্নখন আহিব, প্ৰশ্নখন চাই পেলাই তোমালোকে উত্তৰ লিখিব লাগিব। উত্তৰটো যিহেতু তোমালোকে এনেদৰে লিখিব লাগিব। প্ৰশ্নখন চাই পেলাই 2 নম্বৰ বুলি আছে, 2 নম্বৰ নং মতলব নম্বৰ, প্ৰমতৰ প্ৰশ্ন উত্তৰ, 2 নং প্ৰশ্ন উত্তৰ। এতিয়া আমাৰ কুৱেশ্যনটো কি আছিলে? প্ৰশ্নটো আছিলে জন্মভূমিৰ প্ৰতি তোমাৰ ধ্যান ধাৰণাৰ সম্পৰ্কে লিখা। এতিয়া এইটো মই এটা পইণ্ট দিছোঁ। জন্মভূমিৰ প্ৰতি মোৰ ধ্যান ধাৰণা হ'ল 1 নম্বৰ জন্মভূমি মানে মাতৃভূমি, গতিকে আমি মাতৃভূমিক ভাল পোৱাটো উচিত। 2 নম্বৰ ইয়াৰ ভাষা, মাটি, পানী, জনগণ সকলো আমাৰ আপোন, সকলোকে আমি সন্মান কৰিব লাগে। তোমালোকে এইটো বেলেগভাৱেও লিখিব পাৰা, মই মোৰ ভাষাত লিখিছোঁ। 3 নম্বৰ আছে জন্মভূমিৰ সৈতে সম্পৰ্ক থকা 2টি কবিতাৰ নাম লিখা। 3 নং প্ৰশ্ন উত্তৰ জন্মভূমিৰ সৈতে সম্পৰ্ক থকা 2টি কবিতা হ'ল 1 নম্বৰ মোৰ দেশ, কবি হীৰেণ ভট্টাচাৰ্য। 2 নম্বৰ জনমভূমি, কবি
নলিনীবালা দেৱী। 4 নম্বৰ, অসমখন কি কি গুণেৰে বিভূষিত নোহোৱাৰ কথা কবিয়ে কবিতাটোত কৈছে? উত্তৰ, অসমখন কবিয়ে সোণৰ, ৰূপৰ, শস্য শ্যামলা বা চেনেহী চিকুনি গুণেৰে বিভূষিত নোহোৱাৰ কথা কবিয়ে কবিতাটোত কৈছে। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। অসম অ আই অসম জন্মভূমি তীৰ্থ ঠাই, ধন্য আমাৰ জন্ম জননী পুণ্য পদৰ পয়স পায়। এই কবিতাফাঁকি আমি গণেশ চন্দ্ৰ গগৈ দেৱৰ ৰচিত জন্মভূমি নামৰ কবিতাটোৰ পৰা লোৱা হৈছে। ইয়াত কবিয়ে জন্মভূমিৰ কথা কৈছে যে জন্মভূমিখন তেওঁ তীৰ্থ ঠাই বুলি কৈছে আৰু এই ঠাইত জন্মগ্ৰহণ কৰাৰ বাবে তেওঁ নিজকে ধন্যবাদ জ্ঞাপন কৰিছে। এইটোৱে হৈছে ইয়াত বুজাইছে। মই এইটো লিখি দিয়া নাই, তোমালোকে নিজে কৰিবা। খ নম্বৰ হৈছে স্বৰ্গ বিচাৰি নাযাওঁ জননী আৰু যে স্বৰ্গ নাই, তয়ে আমাৰ চিৰ সাধনাৰ চৰম লক্ষ্যৰ ঠাই। ইয়াত কবিয়ে কৈছে যে এইটো তেনেকৈ লিখিব লাগিব যে ইয়াত গণেশ চন্দ্ৰ গগৈ দেৱৰ ৰচিত কবিতা জন্মভূমিৰ পৰা লৈ অনা হৈছে। ইয়াত কবিয়ে কৈছে যে জন্মভূমিৰ কথা কৈ পেলাই তেওঁ কৈছে আমি স্বৰ্গ বিচাৰি নাযাওঁ, এইখনেই জন্মভূমিখনেই আমাৰ স্বৰ্গ, তয়ে আমাৰ চিৰ সাধনাৰ চৰম লক্ষ্য ঠাই। গতিকে আমি যিমানখিনি সাধনা কৰোঁ গতিকে এই ঠাইতেই আমি কৰিম, এইখনেই আমাৰ লক্ষ্য ঠাই, লক্ষ্য স্থান বুলি কবিয়ে কৈছে। এতিয়া আমি বাক্য ৰচনালৈ আহিলোঁ। বাক্য ৰচনা আছে প্ৰাৰ্থনা। এইটো মই মোৰ ভাষাত লিখিছোঁ, তোমালোকে নিজেও লিখিব পাৰা যে আমি সদায় গধূলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। খ, ভক্তি। গুৰুজনাক ভক্তি কৰিব লাগে। গ, উপমা। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপমা নাই। পৰশ। ৰ'দৰ পৰশ পাই ফুলপাহ ফুলি উঠিছিল। কিয়তো ৰাতিপুৱাই ফুলটো ফুলে, ৰাতি হ'লে মৰহি যায়, গতিকে ৰ'দৰ পৰশত ফুলবিলাক ফুলে। সেইটোকে মই লিখিছোঁ যে ৰ'দৰ পৰশ পাই ফুলপাহ ফুলি উঠিছিল। জননী। ভাৰত মাতা আমাৰ দেশৰ জননী। 8 নম্বৰ, একে অৰ্থ প্ৰকাশ কৰা শব্দ। মাতৃভূমি। মাতৃভূমি হৈছে একে শব্দ হৈছে জন্মভূমি। তুলনা, উপমা, শ্ৰেষ্ঠ বৰ। জননী মা বা মাতা। অন্তৰ হিয়া, পদ ভৰি। বিপৰীত শব্দ লিখা। স্বৰ্গ নৰক, কল্পনা বাস্তৱ। দেশ বিদেশ, পুণ্য পাপ। জনক জননী, স্বাধীন পৰাধীন। সন্ধি ভাঙি দেখুওৱা। স্বাধীন, স্ব যোগ অধীন স্বাধীন। পুৰস্কাৰ, পুৰঃ যোগ কাৰ পুৰস্কাৰ। যথাৰ্থ, যথ যোগ অৰ্থ যথাৰ্থ। উদ্গতি, উদ যোগ গতি উদ্গতি। সংগতি, সমযোগ গতি সংগতি। সঞ্চয়, সমযোগ ছয় সঞ্চয়। বাল্মীকি, বাল্মীক যোগ ই বাল্মীকি। অংকীয়া, অংক যোগ ইয়া অংকীয়া। অম্ৰমাদী, অপ্ৰমাদী, অপ্ৰমাদ যোগ ই অপ্ৰমাদী। শতাব্দী, শতাব যোগ ই শতাব্দী। ভাগৱতী, ভাগৱত যোগ দীঘৈ ভাগৱতী।
আয়তি আয়ত যোগ দীঘই এইখিনি প্ৰত্যয় হৈছে ই ইয়া ই দীঘই প্ৰত্যয় ইয়াত যোগ হৈ পেলাই এইখিনি হৈছে এতিয়া আমি জানি থোৱাখিনিও অলপ পঢ়িলো যে আমি উপজা বা জন্মগ্ৰহণ কৰা ঠাইখনক জন্মভূমি বুলি কোৱা হয় আমি সকলো নিজৰ উপজা ঠাইখনক ভাল পোৱা উচিত কাৰণ জন্মভূমিতেই জন্মৰ পৰা মৃত্যু পৰ্যন্ত আমি জীৱন কটাও জন্মভূমিৰ বায়ু পানী সেৱন কৰি প্ৰকৃতিৰ বিভিন্ন বস্তু পৰশত আমি ডাঙৰ দীঘল হওঁ জন্মভূমিক ভাল নোপোৱা মানুহক নিষ্ঠুৰ আখ্যা দিব পাৰি পণ্ডিতসকলে কৈছে জননী জন্মভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ এতেকে আমি সকলো নিজৰ দেশক ভাল পোৱা উচিত আৰু দেশ ৰক্ষাৰ বাবে জীৱন আহুতি দিবলৈ সাজু হোৱা উচিত আজি মই তোমালোকক যিমানখিনি পাৰোঁ তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ আকৌবাৰ কৰিছোঁ তোমালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল বটন দবাই দিবা তেতিয়া নটিফিকেশ্যন পাই থাকিবা আৰু কিবা প্ৰশ্ন সুধিলে তোমালোকে মোক মেছেজত মানে প্ৰশ্ন সুধিব পাৰা